মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8 ছায়েন্স 8 নম্বৰ পাঠ কোষ গঠন আৰু কাৰ্য। 1 নম্বৰ প্ৰশ্নটো আছে, তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা। কটো আছে, এককোষী জীৱৰ দেহত এটা কোষ থাকে। উত্তৰটো হ'ব সত্য। খটো আছে, চোৱা, পেশী কোষবোৰ শাখাযুক্ত। উত্তৰটো হ'ব অসত্য। গটো, এটা জীৱৰ মৌলিক জীৱিত একক হ'ল অংগ। উত্তৰটো হ'ব অসত্য। ঘটো আছে, এমিবাৰ আকৃতি অনিয়মীয়া। উত্তৰটো হ'ব সত্য। 2 নম্বৰ প্ৰশ্নটো চোৱা, মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা। স্নায়ু কোষে কি কাম কৰে? উত্তৰটো 2 নম্বৰ প্ৰশ্নটো চাবা, ছবি ইয়াত অঁকা আছে। কটো হ'ব মানুহৰ গোলাকাৰ লোহিত ৰক্ত কণিকা। খটো মাকুৱা আকাৰৰ পেশী কোষ। গটো দীঘল শাখাযুক্ত স্নায়ু কোষ। স্নায়ু কোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সম্বন্ধ স্থাপন হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া বিষয়ৰ ওপৰত চমুটোকা লিখা। কটো আছে কোষ প্ৰয়োগ। উত্তৰটো হ'ল কোষ প্ৰয়োগ হ'ল কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান বা কোষাংগ কোষ প্ৰয়োগত পোৱা যায়। সেইবোৰ হ'ল মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাবিজাম ইত্যাদি। খটো আছে কোষ কেন্দ্ৰ। উত্তৰটো হ'ব ই জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। এখন আৱৰণে কোষ কেন্দ্ৰক কোষ প্ৰয়োগৰ পৰা পৃথক কৰিছে। এই আৱৰণখনক কোষ কেন্দ্ৰীয় আৱৰণ বোলে। এই আৱৰণখন বিন্ধাযুক্ত। ই কোষ প্ৰয়োগ আৰু কোষ কেন্দ্ৰৰ মাজত পৰ্দাৰ চলাচলত সহায় কৰে। কোষ কেন্দ্ৰৰ ভিতৰত অতি সৰু গোলাকাৰ অংশটোক অতি কোষ কেন্দ্ৰ বোলে। ক্ৰম'জম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষ কেন্দ্ৰত থাকে। এইবোৰে জিন কঢ়িয়াই আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। 4 নম্বৰ প্ৰশ্নটো চোৱা, কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে? উত্তৰটো হ'ব কোষৰ কোষ প্ৰয়োগত কোষাংগবোৰ থাকে। 5 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত থকা 3টা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ, কোষৰ ছবিটো অঁকা আছে ইয়াত, তোমালোকে চাই ল'বা, চাই নিজৰ বহীত আঁকিবা। সিহঁতৰ মাজত থকা 3টা পাৰ্থক্য হ'ল, কটো প্ৰাণী কোষত কোষ বেৰ নাথাকে, কোষাবৰণ থাকে। কোষাবৰণবোৰ প্লাজমাৰে তৈয়াৰী থাকে। আনহাতে উদ্ভিদৰ কোষত ডাঠ কোষ বেৰ থাকে। কোষ বেৰবোৰ চেলুলোজেৰে তৈয়াৰী থাকে। খটো আছে, প্ৰাণী কোষত প্লাষ্টিড তথা ক্ল'ৰপ্লাষ্ট পোৱা নাযায়। আনহাতে উদ্ভিদৰ কোষত প্লাষ্টিড তথা ক্ল'ৰপ্লাষ্ট পোৱা যায়। গটো আছে, প্ৰাণী কোষত ভেকুৱল ৰসধানী নাথাকে বা সৰুকৈ থাকে। আনহাতে উদ্ভিদৰ কোষত ভেকুৱল ৰসধানী অতি ডাঙৰ থাকে। 6 নম্বৰ প্ৰশ্নটো চোৱা, ইউকেৰিঅটছ আৰু প্ৰেকেৰিঅটছৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। কটো আছে, ইউকেৰিঅটছত সুসংগঠিত কোষ কেন্দ্ৰ থাকে। আনহাতে প্ৰকেৰিঅটছত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে। খটো আছে, ইউকেৰিঅটছত কোষ কেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণৰ মাজত থাকে। আনহাতে প্ৰকেৰিঅটছত কোষ কেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে। গটো আছে, ইউকেৰিঅটছবোৰ উচ্চ পৰ্যায়ৰ প্ৰাণী দেহত পোৱা যায়। উদাহৰণস্বৰূপে গৰু, মহ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত পোৱা যায়। আনহাতে প্ৰকেৰিঅটছ নিম্ন খাপৰ প্ৰাণীৰ দেহত পোৱা যায়। উদাহৰণস্বৰূপে নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়া আদিৰ দেহত পোৱা যায়। 7 নম্বৰ প্ৰশ্নটো চোৱা, কোষৰ কোনটো অংশত ক্ৰম'জম পোৱা যায়? সিহঁতৰ কামবোৰ উল্লেখ কৰা। উত্তৰটো হ'ল, কোষৰ কোষ কেন্দ্ৰত ক্ৰম'জম পোৱা যায়। ক্ৰম'জমৰ গাত জিন থাকে। এই জিনে এটা পুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ চৰিত্ৰ বহন কৰে। 8 নম্বৰ প্ৰশ্নটো চোৱা, কোষ জীৱৰ মৌলিক গঠনত একক ব্যাখ্যা কৰা। উত্তৰটো হ'ব, জীৱৰ দেহৰ গঠনত ভাগ লোৱা ক্ষুদ্ৰ অংশ হ'ল কোষ। জীৱবোৰ বিভিন্ন প্ৰজাতিৰ হ'লেও সকলোবোৰ জীৱ দেহ কিন্তু কোষেৰে গঠিত। এটা জীৱৰ কোষ বেৰ একে ধৰণৰ দেৱাল এখন বনোৱাত যিদৰে একে ধৰণৰ ইটা লগাই সম্পূৰ্ণ দেৱালখন বনোৱা হয়, তেনেদৰে একে ধৰণৰ কোষেও একেটা জীৱ দেহৰ সৃষ্টি কৰে।
গতিকে কোষক জীৱ দেহৰ গঠনৰ মৌলিক একক বোলা হয়। জীৱৰ সকলোবোৰ কাৰ্য কোষৰ কোষাংগসমূহৰ দ্বাৰা পৰিচালিত হয়। এটা জীৱৰ কোষবোৰ একে, কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে। কোষবোৰৰ গঠন অতি জটিল। 9 নম্বৰ প্ৰশ্নটো চোৱা, কিয় হৰিতকণা মাথো উদ্ভিদৰ কোষতহে পোৱা যায়? ব্যাখ্যা কৰা। উত্তৰটো হ'ব উদ্ভিদবোৰে তাৰ সেউজীয়া পাতত থকা হৰিতকণাৰ সহায়ত নিজৰ খাদ্য নিজে তৈয়াৰ কৰে, প্ৰাণীয়ে নকৰে। উদ্ভিদৰ খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াক সালোকসংশ্লেষণ বোলে। উদ্ভিদৰ পাতত সালোকসংশ্লেষণৰ বাবে প্ৰয়োজনীয় হৰিতকণা তাৰ পাতত থকা কোষৰ কোষপ্ৰয়োগত সিঁচৰিত হৈ থাকে, প্লাষ্টিডত থাকে। যদি হৰিতকণা নাথাকিলেহেঁতেন তেন্তে উদ্ভিদে সালোকসংশ্লেষণ ঘটাব নোৱাৰিলেহেঁতেন। সেইবাবে উদ্ভিদৰ কোষতহে হৰিতকণা থাকে। প্ৰাণীয়ে খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণীৰ দেহত হৰিতকণা নাথাকে। 10 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ শব্দৰ সাথৰ সম্পূৰ্ণ কৰা। 1 নম্বৰটো আছে কোষ কেন্দ্ৰত থকা পকোৱা সূতা সদৃশ গঠনৰ উপাদান। উত্তৰটো হ'ব ক্ৰমজম। কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। উত্তৰটো হ'ব কোষপ্ৰয়োগ। 3 নম্বৰ প্ৰশ্নটো চোৱা, পাতৰ কোষ প্ৰয়োগত থকা ৰঙীন পদাৰ্থ। উত্তৰটো হ'ব প্লাষ্টিড। 4 নম্বৰ প্ৰশ্নত আছে এবিধ এককোষী জীৱ। উত্তৰটো হ'ব এমিবা। 5 নম্বৰ প্ৰশ্নটো চোৱা, কোষ প্ৰয়োগত থকা খালী ঠাই বিশিষ্ট গঠন। উত্তৰটো হ'ব ৰাবাৰ থোক। অতিৰিক্ত প্ৰশ্নখিনি চাবা। 1 নম্বৰটো আছে কোষৰ আৱিষ্কাৰক কোন আছিল? তেওঁ কিমান চনত কি ধৰণে ইয়াক আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ব কোষ আৱিষ্কাৰক ৰাবাৰ থোক। সৰল আটি কাঁচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত ককৰ চকল এডোখৰ নিৰীক্ষণ কৰি 1665 চনত তেওঁ কোষ আৱিষ্কাৰ কৰিছিল। কৰ্কৰ গাত তেওঁৰ মৌচাকৰ দৰে সৰু সৰু কিছুমান পৃথক পৃথক কোঠালি দেখা পাইছিল। 2 নম্বৰ প্ৰশ্নটো চোৱা, কোষৰ গঠনৰ ভিত্তিত জীৱ কেইপ্ৰকাৰ উদাহৰণ দিয়া। উত্তৰটো হ'ব কোষৰ গঠনৰ ভিত্তিত জীৱ 2 প্ৰকাৰৰ, এককোষী জীৱ আৰু বহুকোষী জীৱ। উদাহৰণস্বৰূপে এককোষী জীৱ এমিবা, পেৰাচিয়াম আদি। বহুকোষী জীৱ মানুহ, বাঘ, সিংহ, হাতী, কল, আম, ভেকুলী, মাছ, পৰুৱা আদি। 3 নম্বৰ কুৱেশ্যনটো চোৱা, এমিবা আৰু পেৰাচিয়ামৰ কোষৰ চিত্ৰ অংকন কৰা। এমিবা আৰু পেৰাচিয়ামৰ চিত্ৰ অঁকা আছে, চাই ল'বা তোমালোকে। 5 নম্বৰ প্ৰশ্নটো চাবা, মানুহৰ পেশীকোষ আৰু লোহিত ৰক্ত কণাৰ চিত্ৰ অংকন কৰা। উত্তৰটো চিত্ৰ দুটা অঁকা আছে, চাই ল'বা। চিত্ৰ কটো গোলাকৰ লোহিত ৰক্ত কণিকা আৰু খটো মাকু আকাৰৰ পেশীকোষ।